গাইজ আপুনি বিচৰা খাদ্য হয়তো সকলোতে পাব পাৰে, কিন্তু আপুনি বিচৰা ধৰণৰ সোৱাদ যদি ল'বলৈ মন আছে আপুনি আহিব লাগিব যোৰহাটৰ জেবিৰো তিনিআলি হাজৰিকা লজৰ অপজিট চাইডত থকা টেষ্ট মেটাৰ নামৰ এই ৰেষ্টুৰেণ্টখনলৈ। ৰ'ব কৈ আছো। নমস্কাৰ সকলোকে, মই অনুপম। এটা বিশেষ কামৰ বাবে লগৰটো আৰু মই যোৰহাট আহিছিলো, আৰু দুপৰীয়া অন্নমুঠিৰ বাবে পেটটোৱে এলাম দিয়াত আমি পালোহি তিল গাহৰি সোৱাদ ল'বলৈ টেষ্ট মেটাৰ নামৰ এই ৰেষ্টুৰেণ্টখন। আৰু দেৰি নকৰি ভিতৰ ভাগত সোমাই গলো, আৰু গৈ দেখো ৱাও কি যে ধুনীয়াকৈ সজাইছে ভিতৰৰ ভাগৰ পৰিৱেশটো। পিছে ৰাইজ আপুনিও যদি 12 বজাৰ পৰা 4 বজাৰ ভিতৰত আহে তেন্তে এইখিনি অফাৰ আপোনাৰ বাবে। আৰু আমিও অফাৰ বোৰ্ডখনৰ একেবাৰে তলত লিখি থোৱা স্পেচিয়েল পৰ্ক থালিখন দেখি একে উশাহতে অৰ্ডাৰ কৰি দিলো, আৰু 5 মিনিট পাছতে আহি আমাৰ থালিখন মুখৰ আগত দিলে, আৰু আমিও ভোকাটোৰ পেটটোক শান্তি দিবলৈ লৰালৰিকে খোৱাত লাগিলো। আৰু ইয়াৰ তিল গাহৰি সোৱাদ কিন্তু সঁচাই ক'বলগীয়া দেই ৰাইজ, একদম নাম চাই কাম। টেষ্ট মেটাৰ সঁচাকৈ কিন্তু ইয়াত সোৱাদ বহুত মেটাৰ কৰে দেই। পিছে ইয়াত ব্ৰেকফাষ্ট, ডিনাৰ আৰু লাঞ্চতো বিভিন্ন ধৰণৰ খাদ্যৰ সোৱাদ ল'ব পাৰিব। আপুনি যদি যোৰহাটৰ বাসিন্দা নাইবা আপুনি যোৰহাটলৈ আহিম বুলি ভাবি আছে তেন্তে এই ৰেষ্টুৰেণ্টখনত এভুমুকি মাৰি ইয়াৰ সোৱাদ ল'বলৈ কিন্তু কেতিয়াও নাপাহৰিব। বাৰু আজিলৈ ইমানেই আছিল। ইমানখিনিলৈকে চালেই যেতিয়া ফ'ল'টো আৰু লাইকটো কৰিব কিন্তু নাপাহৰিব দেই।